Hello guys, welcome back to my YouTube channel. আপোনালোকক স্বাগতম জনাইছো বহুত দিনৰ পাছত আৰু এটা ব্লগ বনাবলৈ চেষ্টা কৰিছো আৰু আপোনালোকৰ বাবে ডেইলি ব্লগ দিম বুলি ভাবো লেকিন সময় নাপাওঁ ব্লগ বনাবৰ কাৰণে আৰু আজিৰ পৰা ব্লগ কন্টিনিউ কৰিম বুলি ভাবি আছো আৰু এটা সময় হৈছে 9:30 আৰু এইফালে মাহাতে যাবলৈ ওলালে ফাৰ্মাসীলে এইফালে দেখিছে মাহাতত সেলাইন দি থৈছে যেহেতু আজিও আছে সেলাইন এটা হেনো আৰু এইফালে মাহাতে গলকে ফাৰ্মাসীলে আৰু মই আহি গলো এটা বেৰখন বনাবলৈ মানে আমাৰ পাকঘৰৰ বেৰখন পৰিনানি বতাহত পৰি ভাঙি গল যেহেতু হেতুকে বনাই আছো মানে মই বনাই থকা নাই দেউতাই বনাই আছে আৰু যেহেতু আজি দেউতাই মা লগত ফাৰ্মাসীলে গৈছে সেইকাৰণে মই লাগি গৈছো আৰু বনাবৰ কাৰণে যেহেতু আপোনালোকে দেখিছে এইখনে বেৰ এটা বনাই আছো আৰু এইফালে এইটো দেউতাই কামিখিনি উঠাই থৈছে আৰু এইখিনি দেখিছে বাখিনি এতিয়া এইখিনি ফালি মিলি এতিয়া এইখিনিৰে কামি বনাব লাগিব তেন্তে বলক এটা কামটো কৰো নহলে ভিডিও বনাই থাকিলে ভিডিওতে কৰা হ'ব কামটো নহব প্ৰথমতে বাখিনি সাচি ল'ব লাগিব তাৰপিছত বাখিনি ফালি দিম তেন্তে বলক ফটাফট কৰো আৰু এতিয়া অলপ ভিডিওটো স্পিড কৰি দিছো দেই নহলে মানে ভিডিওটো ঢেৰ লম্বা হৈ যাব আৰু ওকে যিসকলে মোৰ প্ৰতিটো ব্লগ চাই সেইসকলক কৈছো যে তোমালোকে যদি মোৰ ব্লগখিনি চাই ভাল পোৱা তেতিয়া কমেন্ট কৰি যাবা যদি বেয়া পোৱা তেতিয়াও কমেন্ট কৰি যাবা তেতিয়া মই আৰু ভালকে ব্লগবোৰ বনাবলৈ চেষ্টা কৰিম যদি বেয়াকে বনাই আছো তোমালোকে লাইক কৰা বা নকৰা কিন্তু কমেন্টটো কৰি থৈ যাবা আৰু আপোনালোকৰ লগত কথা পাতোতে এইফালে মোৰ বাখিনি ফালি হৈ গৈছে দেখিছে আৰু বলক এতিয়া লাগোগে আৰু কামত মানে কামিখিনি বনাওগে আৰু এইফালে ময়ো লাগি গলো কামি বনোৱাত এইফালে দেখি আছে আপোনালোকে বলক এতিয়া কামিখিনি পটাপট বনাই লওঁ আৰু এতিয়া অলপ ভিডিওটো স্পীড কৰি দিছো নহলে ভিডিওটো বহুত লম্বা হৈ যাব আপোনালোকে জানে আৰু যেহেতু এটা কামি বনাওঁতে অলপ সময় লাগে সেইকাৰণে অলপ স্পীড কৰি দিছো আৰু ভিডিও কামিখিনি বনাই মেলি আপোনালোকক লগ পাই আছো ওকে ফাইনালি আমাৰ যিখিনি বাহ ফলা আছিলে সেইখিনি বাহৰ আমি কামি বনাই ৰেডি কৰি দিছো এয়া দেখিছে আৰু কামিখিনি বনোৱা অলপ কষ্ট হ'ল যেহেতু বাহখিনি আগতে কাটি থোৱা আছিলে মানে শুকাই গৈছিলে সেইকাৰণে কামিটো ফলাত অলপ কষ্ট হ'ল আৰু দেখিছে এইফালে আঙুলিটো অকণ কাট খালে ইমান ডাঙৰকৈ কটা নাই আপোনালোকে দেখিছে কিন্তু এইকণ কাটিছে কিন্তু বিষাইছে কিন্তু কিয় স্প্ৰিঙৰ কটা দি আছিলে আৰু সেইকাৰণে অলপ বিষাইছে আৰু যিখিনি বাহ কাটি থোৱা আছিলে সেইখিনি বাহৰ আমাৰ কামি চামি বনাই হৈ গৈছে দেখিছে আৰু এতিয়া বাহ কাটিব লাগিব যিহেতু বাহ কাটি থোৱা নাই আৰু কামি বনাবৰ কাৰণে আৰু এইকেইটা কামিৰে আমাৰ বেৰখন নহ'ব যিহেতু বেৰখন বহুত দীঘল আছে সেইকাৰণে অলপ লাগিব কামি মানে এইটো যিমানটো কামি এতিয়া উঠাই থোৱা হৈছে সিমানটোত মানে আধাটো গুচি যাব যিমানটো কামি উঠাইছো আৰু ইমানটো কামি লাগিব আৰু এতিয়া এই ষ্টেণ্ডৰ সামৰিটো যিহেতু এতিয়া কাম নাই ভিডিঅ' ক্লিপবোৰ লোৱা হৈ গ'ল আপোনালোকে যিহেতু দেখিলে তো বলক এতিয়া সামৰি দিওঁ আৰু এইফালে দেখিছে নহয় সামৰি মেলি হৈ গ'ল তেন্তে বলক এতিয়া ৰুমত নি থৈ দিওঁ নহ'লে আমাৰ ভাইটিয়ে পালে একদম খুলি মেলি একদম পুৰা নটছত ঢিলা কৰি থৈ দিব তো এইফালে ৰুমত আনি থৈ দিলোঁ এইফালে টেবুলৰ ছাইডত যিহেতু ভাইটিয়ে এতিয়া নেদেখাকৈ ষ্টেণ্ড সামৰি মেলি ৰুমত থৈ দিলোঁ এতিয়া যাওঁ ৰিচাৰ্জ ভৰাবলৈ যিহেতু মোবাইলৰ ৰিচাৰ্জ কালি সন্ধিয়া শেষ হ'ল কিন্তু সন্ধিয়া ভৰাবলৈ যাম বুলি ভাবিলোঁ এইটো এলাহত নগ'লোঁ আৰু ঠাণ্ডাত অ'কে এতিয়া যাওঁ ৰিচাৰ্জটো ভৰাই আহোঁ আৰু যেহেতু এইটো ভিডিঅ' বনাইছোঁ এইটো ভিডিঅ' সন্ধিয়াকৈ পাব্লিক কৰিব লাগিব এডিটিঙো কৰিব আছে এতিয়া বলক যাওঁ এতিয়া ৰিচাৰ্জ ভৰাবলৈ তো এইখনে চাইকেল যিহেতু ব্ৰেক চেৰেক নাই আৰু এইখনকে লৈ যাম আৰু বলক যাওঁগৈ আৰু ৰিচাৰ্জটো ভৰাওঁ আৰু এইফালে চাইকেলখন লৈ ময়ো ওলাই আহিলোঁ এতিয়া দোকানৰ ফালে আৰু চাইকেলৰ আৱাজ আপোনালোকে শুনিছে নহয় কেনেকৈ আৱাজ দিছে তেন্তে বলক যাওঁ এতিয়া মানে চাইকেল ধৰি লৈ ভিডিঅ' বনোৱাটো বৰ দিগদাৰ আৰু দুজন ভাইটিয়ে মোক ভিডিঅ' এডিট কৰিব দিছে সেইকাৰণে এতিয়া গৈ ৰিচাৰ্জটো ভৰাইছোঁ নহ'লে সন্ধিয়াকৈ ভৰালে হ'লেহেঁতেন ৰিচাৰ্জটো যিহেতু ইহঁতকো ভিডিঅ'টো এডিট কৰি দিব লাগিব ন আৰু এই ব্লগটো এডিট কৰি দিব আছে ন সন্ধিয়াকৈ আৰু এয়া আহি পালোঁ দোকান আৰু বলক এতিয়া ৰিচাৰ্জটো ভৰাই লওঁ আৰু ফাইনেলি আহি গ'লোঁ মই ঘৰলৈ ৰিচাৰ্জটো ভৰাই আৰু বলক এতিয়া ভিডিঅ' এডিটিং কৰিম তাৰ আগত এতিয়া মই গৰু সলাবলৈ আহিব আছে পথাৰলৈ আৰু ফাইনেলি এতিয়া মই ৰিচাৰ্জ ভৰাই আহি এতিয়া যাওঁ গৰু সলাবলৈ ফাইনেলি এতিয়া আছোঁ পথাৰত এইটো আমাৰ চেউৰীজনীয়ে দেখিছে নহয় মানে বহি আছে ধুনীয়াকৈ আৰু বতাহ আহিছে ভইচ কোৱালিটিটো কেনেকৈ আহিছে এইটো ময়ো নাজানো এডিটিং কৰোঁতেহে গম পাম আৰু দেই এতিয়া সিহঁতক এইফালে লৈ আহোঁ অলপ আৰু সেইটো এটা মোক চাই আছে দেখিছে আৰু ভাই আজি কি ৰ'দ দিছে আপোনালোকক দেখাম দেই যিহেতু গৰম দিন লাহে লাহেকৈ আহি আছে কিন্তু চাওক এতিয়া অলপ ফাটি গৈছে মই এই কোণৰ পৰা সেই ৰাস্তাৰ পৰা ইয়ালৈকে আহোঁতে পূৰা ফাটি গৈছে মানে ইমানেই ৰ'দ দিছে কি কম বাট ক'বলৈ একো নাই আৰু তাৰ আগত ইয়াৰ কি হৈ আছে আকৌ কি হৈছে তোৰ আৰু ফাইনেলি গৰু চৰু সলাই মেলি হৈ গ'ল এতিয়া গৈ আছোঁ ঘৰলৈ আৰু এতিয়া গৈ ভাত খাব লাগিব যিহেতু ভোক লাগি আছে ৰাতিপুৱা ভাত চাত খোৱা নাই যিহেতু ৰাতিপুৱা মা গুচি গ'ল ফাৰ্মাচীলৈ আৰু ভণ্টিৰো পৰীক্ষা চলি আছিলে সেইকাৰণে ভাত চাত বনোৱা নাছিলে চাহকণ খায়ে আছিলোঁ আৰু এতিয়ালৈকে এতিয়া গৈ ভাত খাম যিহেতু বহুত ভোক লাগিছে আৰু মা ফাৰ্মাচীৰ পৰা আহিলে হেনো কিবা বনাইছিল বুলি বলক দেখাওঁ আৰু ফাইনেলি ঘৰলৈ আহি গ'লোঁ আৰু ভৰিয়া চৰিয়া ধুই মেলি ৰেডি ভাত খাবৰ কাৰণে তো বলক এতিয়া ভাত খাওঁগৈ অ'কে আৰু একাপ চাহ আৰু বিস্কুটে গোটেই দিনটো থাকিব নোৱাৰি যিহেতু এতিয়া সময় হৈ গৈছে একটা বলক যাওঁ ভাত খাওঁ অ'কে আজি ভাজি ভাত খাব লাগিব দালি চালি একো নাই আৰু ভাজিটো হৈছে লাওৰ আগ আৰু আলু দুটা মিক্স কৰি ভাজিছে আৰু বলক এতিয়া এইখিনিৰে খাওঁ যিহেতু মায়ে এতিয়া ফাৰ্মাচীৰ পৰা আহিছে আৰু পটককৈ বনাই দিছে আৰু অ'কে সেইখিনিকে খাব লাগিব আৰু বলক তো ভাত চাত খাই মেলি হ'ল এতিয়া ভিডিঅ' এডিটিং কৰিম তাৰপিছত আপোনালোকক লগ পাই আছোঁ অ'কে ভাইটি দুটাই মোক ভিডিঅ' এডিট কৰিব দিছিলে ভিডিঅ'খিনি এডিট কৰি হৈ গৈছে মাত্ৰ এতিয়া মই এই ব্লগটো এডিট কৰিব আছে আৰু যিহেতু বহুত লম্বা হৈ গৈছে চাগে আজিৰ ব্লগটো আৰু
ভাবিছোঁ আজিৰ ব্লগটো ইমানতে সামৰোঁ। যদি আপোনালোকক যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। সোনকালে লগ পাই আছোঁ আপোনালোকক নেক্সট এটা ব্লগত।